আজিৰ আবেলিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ পুৱাই দেশ জোকাৰি যোৱা ঘটনা সংঘটিত হৈছে। পুনৰ যাত্ৰাবাহী ৰেলত দপদপাই লাগিল জুই। লগে লগে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰথমে ৰেলখনৰ ইঞ্জিনত সূত্ৰপাতত হয় জুইৰ লেলিহা শিখাই ইঞ্জিনৰ গাতে লাগি থকা ডবাত সাঙুৰি লয়। পুৱতি নিশা ৩ বজাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। অগ্নিকাণ্ডৰ সময়ত প্ৰায় সংখ্যক যাত্ৰী নিদ্ৰাত অৱস্থিত আছিল। বৰ্তমানলৈ অগ্নিকাণ্ডত কোনো যাত্ৰী হতাহতৰ খবৰ অহা নাই। ৰেলৱে আৰক্ষী অগ্নি নিৰ্বাপক বাহিনীয়ে পুৱা ৫:৩০ বজালৈ নিৰ্বাপন কৰে এই জুই। বিহাৰৰ সহৰসা জিলাৰ চিমৰি বখতিয়াপুৰৰ ষ্টেচনত এই ঘটনাটো ঘটে। সমষ্টিপুৰৰ পৰা অহা হচৰা অভিমুখলৈ যাত্ৰাবাহী ৰেলৰ এই ঘটনা পুৱাই দেশ জোকাৰি যোৱা এটা ঘটনা সংঘটিত হৈছে। আজিৰ আনটো ডাঙৰ খবৰ, ৰন্ধন গেছৰ বাবে আপুনি আৰু হাহাকাৰ কৰিব নালাগে। এতিয়াৰ পৰা ভাৰতীয়সকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। মিনিটতে পাব এতিয়াৰ পৰা গেছ চিলিণ্ডাৰ। ঠিকনা প্ৰমাণপত্ৰ অবিহনে বৈধ পৰিচয় পত্ৰ হ'লেই পাব ৰন্ধন গেছ। খালী চিলিণ্ডাৰ উভতাই দিলে পাব আপোনাৰ প্ৰাপ্য ধনৰাশি। কেনেকৈ আৰু কিমান টকা ব্যয় কৰিলে আপুনি পাব ৰন্ধন গেছৰ এই সুবিধা। এতিয়াই জানি লওক কিদৰে কৰিব ইয়াৰ আবেদন। ভাৰত গেছৰ সংযোগ ল'বলৈ হ'লে যাওক নিকটৱৰ্তী ভাৰত গেছৰ বিতৰক কেন্দ্ৰলৈ। ছিকিউৰিটি জমা দিলে লাভ কৰিব ৫ কেজি গেছৰ চিলিণ্ডাৰ। আৰু ইয়াৰ টোল ফ্ৰী নম্বৰ হৈছে 1800224344 ফোনত কৰিব পাৰিব ইয়াৰ আবেদন। ইণ্ডিয়ান আৰু HP গেছৰ সংযোগ খুচৰা বিক্ৰী কেন্দ্ৰতো লাভ কৰিব এতিয়াৰ পৰা। HP গেছ ৰিফিলৰ বাবে আছে HP পে এপ। ১১০০ টকাৰ পৰা ১২০০ টকাৰ ভিতৰত জমা দিব লাগিব ছিকিউৰিটিৰ ধন। মুঠ ১৩০০ টকাৰ পৰা ১৫ টকাৰ ভিতৰত আপুনি পাব। সংযোগ বন্ধ কৰিলেই ছিকিউৰিটি সমুদায় ধন উভতাই পাব গ্ৰাহকে। কেৱল মাত্ৰ ৫ কিলোগ্ৰাম ওজনৰ গেছ চিলিণ্ডাৰৰ বাবেহে এই সুবিধা গেছ কোম্পানীয়ে দিছে। এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ, মিয়া যুৱকৰ দল নামি পৰিব শিৱসাগৰৰ বন্যতাৰ কাষত। পলস বোকা আদি কাৰ্য কৰিবলৈ উজনিলৈ ৰাওনা মিয়া যুৱকৰ দল। শিৱসাগৰ বানাক্ৰান্ত এলেকাৰ ঘৰৰ পলস আৰু বোকা আঁতৰাবৰ বাবে মিয়া যুৱক বাছে বাছে শিৱসাগৰ নাজিৰালৈ ৰাওনা দিছে শ্বেৰমান আলীৰ দল। কিছু সময় পূৰ্বে প্ৰায় ৭০জনীয়া বৃহৎ দলটো ৰাওনা হৈছে উজনি অসমলৈ। শিৱসাগৰৰ এটা নিৰ্দিষ্ট স্থানত বাঁহৰ পাতি আৰম্ভ কৰিব ইয়াৰ অভিযান। টেণ্টৰ সামগ্ৰীৰ পৰা খাদ্য সংগ্ৰহলৈ ঔষধসহ সকলো লগতে ওলাইছে এই বৃহৎ দলটো। পানীৰ সৈতে যুদ্ধ কৰিব পৰা যুৱক আছে এই দলৰ মাজত। আৰু এটা ডাঙৰ খবৰ, লোকপিয়লত বঙালী মুছলমানসকলে বঙালী ভাষা লিখক। বঙালী মুছলমানসকলৰ ভাৰতৰ সংবিধানে এই অধিকাৰ আছে। আছাম ভূমিপত্ৰ গণমঞ্চৰ সভাপতি আব্দুল আৱাল মহম্মদৰ এই মন্তব্য। বাংলাভাষী মুছলমানক অসমীয়া লিখাৰ পৰামৰ্শ দিয়াসকলৰ নাই সাংবিধানিক জ্ঞান। আনকি দেশৰ আইন কানুন সম্পৰ্কেও কোনো জ্ঞান নাই এইসকলৰ। অসমীয়া লিখিবলৈ পৰামৰ্শ দিয়াসকলক পাগল আখ্যা দিলে আব্দুল আৱাল আহমেদে। লোকপিয়লত বাঙালী মুছলমানসকলে বাঙালী ভাষা লিখক। আজিৰ আনটো ডাঙৰ খবৰ, শ্ৰমদানেৰে শুকুৰ আলীৰ চমক। শিৱসাগৰৰ চন্তকত বানপীড়িক সাজি দিলে শুকুৰ আলীয়ে ঘৰ। ভাঙি বিধ্বস্ত হৈ পৰা ঘৰ পুনৰ নিৰ্মাণ কৰি দিলে শুকুৰ আলীয়ে। ১৪২ জন শ্ৰমিকৰ লগত লগ হৈ শ্ৰমদান কৰিলে শুকুৰ আলীয়ে। বন্যতাৰ বাবে শুকুৰ আলীয়েও বিচাৰিছে সহায়। শ্ৰমদানেৰে শুকুৰ আলীক চমক। ৰাজ্যত পুনৰ এক চাঞ্চল্যকৰ ঘটনা। যোৰহাটত চাঞ্চল্যকৰ ঘটনাৰ সৃষ্টি হৈছে। ১.৫ বছৰীয়া সন্তানক বুকুত বান্ধি বাগদৈ নৈত জঁপিয়ালে মাতৃয়ে। স্বামীৰ সৈতে কাজিয়া কৰি ঘৰৰ পৰা ওলাই গৈছিল পত্নীজনী। স্থানীয় এজন যুৱকে প্ৰত্যক্ষ কৰে মহিলাজনীৰ জঁপিওৱা এই দৃশ্য, যাৰ পাছতেই অঞ্চলজুৰি লাগে হোৱা ধোৱা। যোৰহাটৰ উত্তৰ পশ্চিম প্ৰান্তৰ মাউলপামত সংঘটিত হয় এই ভয়ানক কাণ্ড। ঘটনাস্থলীত উপস্থিত হৈছিল পুলিচৰ আৰক্ষীৰ দল। SDRFৰ উদ্ধাৰকাৰী দলে মাতৃ পুত্ৰক বিচাৰি আৰম্ভ কৰিলে তদন্ত।